Hi guys, welcome to my channel Game and App Information. কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক দেখুৱাম যে ইংলিছৰ পৰা অসমীয়া কেনেকৈ ট্ৰান্সলেশ্যন কৰিব পাৰি। মই আজি আপোনালোকক সেইটোৱে দেখুৱাম। এতিয়া বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি এই ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। মই এই এপটোৰ লিংক ডিছক্ৰিপশ্যন বক্সত এই লিংকটো মই দি দিম। আপোনালোকে তাতে যাই এপটো ডাউনলোড কৰিব পাৰিব। এতিয়া মই এই এপটো ওলাই ল'লোঁ। ইয়াত আছে ইংলিছ টু অসমীয়া আৰু অসমীয়া টু ইংলিছ, ইংলিছ টু অসমীয়া এনেকৈ আছে। ইয়াৰে মই কোনটো লেংগুৱেজ কোনটো লেংগুৱেজত আমি ট্ৰান্সলেশ্যন কৰিম, মই ইংলিছৰ পৰা অসমীয়া কৰিম, সেইটো কাৰণে ইয়াত মই ক্লিক কৰি দিলোঁ। এতিয়া ইয়াত যে আছে ইণ্টাৰ টেক্সট, ইয়াত মই এটা ইংলিছ লিখিম। মই ইয়াত লিখোঁ ইংলিছটো যি লিখোঁ আৰু ইংলিছত যিটো চেণ্টেঞ্চ লিখোঁ তাৰে তলত আছামিছ হৈ যাব। মই ইয়াত লিখিম হোৱাট ইজ ইয়'ৰ নেম। দেখিলে তোমাৰ ইয়াত তলত আহি গৈছে আপোনাৰ নাম কি। আৰু যদি আপোনালোকে এই মেছেজটো হোৱাটছআপত যদি পঠুৱাব বিচাৰে তেতিয়া কি কৰিব, ইয়াত যে আছে কপি অপশ্যনটো যে আছে আপোনাৰ নামকেইটা তাৰে তলত তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত হোৱাটছআপত সেই কপি পেষ্ট কৰি আপোনালোকে হোৱাটছআপত যাক পঠুৱাই আৰু তাক পঠুৱাই দিব পাৰে। এনেকৈ আপোনালোকে কৰিব পাৰে। যদি আজি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই বাই।